নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আৰু আজি আমি সাধাৰণ জ্ঞানৰ ওপৰত আন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ মূল টপিকটো হ'ল ফিজিক্সৰ ওপৰত, মানে পদাৰ্থ বিজ্ঞানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণক ডেছ বুলি কোৱা হয়। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল বায়ুমণ্ডলীয় চাপ, দ্বিতীয় নম্বৰটো হ'ল বেৰ'মিটাৰ, তৃতীয় নম্বৰটো হ'ল প্লাবিতা আৰু চতুৰ্থ নম্বৰটো হ'ল চাপ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4। কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণক চাপ বুলি কোৱা হয়। তো পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এখন সমতল দাপনে ডেছ উৎপন্ন কৰে। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল অসৎ আৰু থিয় প্ৰতিবিম্ব, দ্বিতীয় নম্বৰটো হ'ল একে আকাৰৰ প্ৰতিবিম্ব, তৃতীয় নম্বৰটো হ'ল পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্ব আৰু চতুৰ্থ নম্বৰটো হ'ল ওপৰৰ আটাইকেইটা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, ওপৰৰ আটাইকেইটা। এখন সমতল দাপনে ইয়াত গোটেইখিনি উৎপন্ন কৰে। ইয়াত যেনেকুৱা আছে অসৎ আৰু থিয় প্ৰতিবিম্ব, দ্বিতীয় নম্বৰটো আছে একে আকাৰৰ প্ৰতিবিম্ব, তৃতীয় নম্বৰটো হ'ল পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্ব। ইয়াত তিনিওটা অপশ্যন শুদ্ধ। তো গতিকে ইয়াত আটাইবোৰ শুদ্ধ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান? এজন ভাল মানুহৰ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। প্ৰথমটো হ'ল 20 চেণ্টিমিটাৰ, দ্বিতীয় নম্বৰটো হ'ল 40 চেণ্টিমিটাৰ, তৃতীয় নম্বৰটো হ'ল 35 চেণ্টিমিটাৰ আৰু চতুৰ্থ নম্বৰটো হ'ল 25 চেণ্টিমিটাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, 25 চেণ্টিমিটাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, অলপ পোহৰ প্ৰতিফলিত নকৰা ৰংটো কি? অলপ পোহৰ প্ৰতিফলিত নকৰা ৰংটো কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ক'লা, দ্বিতীয় নম্বৰটো হ'ল বগা, তৃতীয় নম্বৰটো হ'ল সেউজীয়া আৰু চতুৰ্থ নম্বৰটো হ'ল ধোঁৱা বৰণীয়া। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, ক'লা। অলপ পোহৰ প্ৰতিফলিত নকৰা ৰংটো হৈছে ক'লা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, পোহৰৰ দ্ৰুতি কিমান? ইয়াত কৈছে পোহৰৰ দ্ৰুতি কিমান? ইয়াত চাৰিটা অপশ্যন দি আছে। 3000 নিযুত মিটাৰ ছেকেণ্ড, দ্বিতীয় নম্বৰটো দি আছে 300 নিযুত মিটাৰ ছেকেণ্ড, তৃতীয় নম্বৰটো দিয়া আছে 200 নিযুত মিটাৰ ছেকেণ্ড আৰু চতুৰ্থ নম্বৰটো দিয়া আছে 250 নিযুত মিটাৰ ছেকেণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 300 নিযুত মিটাৰ ছেকেণ্ড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, শুকান বায়ু ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। শুকান বায়ু ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল অপৰিবাহী, দ্বিতীয় নম্বৰটো হ'ল পৰিবাহী, তৃতীয় নম্বৰটো হ'ল অৰ্ধ পৰিবাহী আৰু চতুৰ্থ নম্বৰটো হ'ল ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, পৰিবাহী, নন কণ্ডাক্টৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, যেতিয়া কাঁচৰ দণ্ড এডালক ৰেচমী কাপোৰ এখনেৰে ঘৰ্ষণ কৰা হয়, তেতিয়া কাঁচৰ দণ্ডত উৎপন্ন হোৱা আধান ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল ধনাত্মক, দ্বিতীয়টো হ'ল ঋণাত্মক, তৃতীয় নম্বৰটো হ'ল আধানহীন আৰু চতুৰ্থ নম্বৰটো হ'ল ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, ঋণাত্মক। যেতিয়া কাঁচ
যেতিয়া কাছৰ দণ্ড এডালক ৰেশমী কাপোৰ এখনেৰে ঘৰ্ষণ কৰা হয় তেতিয়া কাছৰ দণ্ডত উৎপন্ন হোৱা আধান ঋণাত্মক হয়। পৰৱৰ্তী কোৱেশ্যনটো হ'ল ৰোধৰ একক কি? ৰোধৰ একক কি? দ্য ইউনিট অফ ৰেচিষ্টেঞ্চ ইজ, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমত আছে ওম, দ্বিতীয় নম্বৰটো আছে ভল্ট, তৃতীয় নম্বৰটো আছে নিউটন আৰু চতুৰ্থ নম্বৰটো দিয়া আছে ইয়াৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব ওম। পৰৱৰ্তী কোৱেশ্যনটো হ'ল ভল্ট মিটাৰে ডেছ জোখে। ভল্ট মিটাৰে ডেছ জোখে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল আধান, দ্বিতীয় নম্বৰটো হ'ল প্ৰবাহ, তৃতীয় নম্বৰটো হ'ল আধানৰ মাজৰ বল আৰু চতুৰ্থ নম্বৰটো হ'ল বিভৱ ভেদ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 বিভৱ ভেদ। পৰৱৰ্তী কোৱেশ্যনটো হ'ল এটা বস্তুৰ ভৰ তলৰ কোণটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল মিটাৰ, দ্বিতীয় নম্বৰটো হ'ল ছেকেণ্ড আৰু তৃতীয় নম্বৰটো হ'ল গ্ৰাম আৰু চতুৰ্থ নম্বৰটো হ'ল ডিগ্ৰী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 গ্ৰাম। মানে ইয়াত কৈছিল এটা বস্তুৰ ভৰ মানে ওজন তলৰ কোণটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়, এইটো গ্ৰাম। অপশ্যন নম্বৰ 3 হ'ব কাৰেক্ট এনচাৰ। পৰৱৰ্তী কোৱেশ্যনটো হ'ল দ্ৰুতিৰ এছআই একক কি? দ্ৰুতিৰ এছআই একক কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল মিটাৰ ছেকেণ্ড, দ্বিতীয় নম্বৰটো দিয়া আছে মিটাৰ ঘণ্টা, তৃতীয় নম্বৰটো দিয়া আছে কিলোমিটাৰ ছেকেণ্ড আৰু তৃতীয় নম্বৰটো দিয়া আছে কিলোমিটাৰ ঘণ্টা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 মিটাৰ ছেকেণ্ড। দ্ৰুতিৰ এছআই একক হ'ল মিটাৰ ছেকেণ্ড। পৰৱৰ্তী কোৱেশ্যনটো হ'ল এটা গতিশীল বস্তুৱে যেতিয়া সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া ইয়াক সুষম ডেছ গতি কৰা বুলি কোৱা হয়। কি বুলি কোৱা হ'ব? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল বেগ, দ্বিতীয় নম্বৰটো হ'ল ত্বৰণ, তৃতীয় নম্বৰটো হ'ল গতি আৰু চতুৰ্থ নম্বৰটো হ'ল ওজন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 দ্ৰুতি, স্পীড। এটা গতিশীল বস্তুৱে যেতিয়া সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া ইয়াক দ্ৰুতি বুলি কোৱা হয়। পৰৱৰ্তী কোৱেশ্যনটো হ'ল বল আৰু সৰণৰ পূৰণফলক কি বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ভৰবেগ, দ্বিতীয় নম্বৰটো হ'ল বেগ, তৃতীয় নম্বৰটো হ'ল সম্পাদিত কাৰ্য আৰু চতুৰ্থ নম্বৰটো হ'ল মধ্যাকৰ্ষণ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 সম্পাদিত কাৰ্য, দ্য ৱাৰ্ক ডান। পৰৱৰ্তী কোৱেশ্যনটো হ'ল তলত উল্লেখিত কোনটো একক উচ্চ ক্ষমতা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল কাৰ্য, দ্বিতীয় নম্বৰটো হ'ল ক্ষমতা, তৃতীয় নম্বৰটো হ'ল শক্তি আৰু চতুৰ্থ নম্বৰটো হ'ল বল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ক্ষমতা, পাৱাৰ। তলত উল্লেখিত কোনটো এক উচ্চ ক্ষমতা? ইয়াত শুদ্ধ এনচাৰটো হ'ব ক্ষমতা, অপশ্যন নম্বৰ 2। পৰৱৰ্তী কোৱেশ্যনটো হ'ল থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয়? থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটি কি জোখা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল উষ্ণতা, দ্বিতীয় নম্বৰটো হ'ল তাপ, তৃতীয় নম্বৰটো হ'ল আপেক্ষিক তাপ আৰু চতুৰ্থ নম্বৰটো হ'ল লীন তাপ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 উষ্ণতা, টেম্পাৰেচাৰ জোখা হয়।
থাৰ্মোমিটাৰ নামৰ যন্ত্ৰ দি উষ্ণতা জোখা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল শব্দৰ তৰংগবোৰ ডেছ। শব্দৰ তৰংগবোৰ কি? এক যান্ত্ৰিক তৰংগ, দ্বিতীয় নম্বৰটো দি আছে অনুদৈৰ্ঘ্য তৰংগ, তৃতীয় নম্বৰটো দি আছে চাপ তৰংগ আৰু চতুৰ্থ নম্বৰটো দি আছে ওপৰৰ আটাইকেইটা। শব্দ তৰংগ এবিধ শব্দ তৰংগ এটা যান্ত্ৰিক তৰংগও হয়, অনুদৈৰ্ঘ্য তৰংগও হয়, চাপ তৰংগও হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ 4। ইয়াত গোটেইখিনিয়ে হয়। আজিলৈকে এইখিনিয়ে। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাটছিং।